পিএল হিচাপে আমি বহুত কথা চিন্তা কৰি আছোঁ যে আহি থকা বিধানসভাত UPPLৰ এটা ৰোল থাকিব বিধানসভা যেটো আমাৰ নিৰ্বাচন হ'বলৈ গৈ আছে বিধানসভাৰ কাৰণে আৰু আমাৰ যেহেতু MPও আছে দুজন MLA আছে 7 জন যোৱা নিৰ্বাচনত আমাৰ নিৰ্বাচনটো ভাবা নিচিনা নহল বিভিন্ন কাৰণত কিন্তু আমাৰ দলৰ এটা ভেটি আছে আমাৰ দলটো সক্ৰিয় হৈ আছে আৰু বহুত শক্তিশালী হৈ আছে আমাৰ নিজৰে বুথ কমিটি আছে প্ৰাইমাৰী কমিটি আছে 40টা সমষ্টিত আমাৰ কমিটিয়ে কাম কৰি আছে সো নিৰ্বাচনত উত্থান পতন হয় কিন্তু ইয়াৰ অৰ্থটো ইটো নহয় যে আমাৰ যেটো লক্ষ্য উদ্দেশ্যটো এৰি প্লাই আমি বেলেগ কথা চিন্তা কৰিম তো এই কাৰণে UPPL বডলেণ্ডৰ 35 লক্ষ জনসাধাৰণক লৈ কেনেকৈ আগবাঢ়ি যাম এই অঞ্চলত প্ৰায় 40টা বছৰ বন্দুক বাৰুদ হিংসা বিভিন্ন মদ ভাং জুৱা বিভিন্ন পৰিবেশ চলি আছিল ইয়াৰ পৰা সমাজখন উদ্ধাৰ কৰাৰ কাৰণে UPPL এটা ৰাজনৈতিক বিপ্লৱ আৰম্ভ কৰিছিল আজি আপোনালোকে দেখিছে যে নতুন চৰকাৰ আহিল ইয়াতে আকৌ BPFৰ চৰকাৰ আহিল চৰকাৰ আহাৰ পিছত যিবিলাক টিনেজ বুলি কোৱা হয় কম বয়সৰ ল'ৰা ছোৱালী জুৱা খেলা ভিডিঅ' ভাইৰেল হৈছে বিভিন্ন জায়গাত আজি পূজা হৈছে কিবা হৈছে এইবিলাকত জুৱা খেলাটোৱে বেছি প্ৰাধান্য পাইছে আৰু আমাৰ সময়ত জুৱা খেলাবিলাক বন্ধ হৈছিল আৰু তেতিয়া ল'ৰা ছোৱালী এটা ভাল পৰিবেশত পঢ়িছিল ৰিজাল্ট ভাল হৈছিল আৰু দুখীয়া মানুহবিলাকো পূজা চাবলৈ আহে তেখেতসকলে মিঠাই কিনি লৈ গৈছিল বা তেখেতৰ পকেটত পইচা ঘূৰি গৈছিল এতিয়া জুৱা আহাৰ লগে লগে কাৰো পকেটত পইচা ঘূৰি নাযায় আৰু এটা বিশৃংখল এটা আৰু লাহে লাহেকৈ চুৰৰ মানে এইটো মানে পৰিবেশটো আকৌ আহিছে কোকৰাঝাৰত চুৰ আৰম্ভ হৈছে বিভিন্ন জায়গাত চুৰ আৰম্ভ হৈছে কাটি থোৱা ধান উঠাই লৈ গৈছে কোনবা ঘৰৰ পৰা মটৰসাইকেল চুৰ কৰিছে কিবা কৰিছে এই পৰিবেশবিলাক আহিছে যেহেতু আমাৰ সময়ত জুৱা নাছিলে মানুহক চুৰ কৰি মানে পইচা নালাগিছিল এতিয়া চুৰ কৰি পইচা লৈ জুৱা খেলিবলৈ যায় তেনেকা বিভিন্ন ঠাইৰ পৰা ৰিপৰ্ট আহিছে গতিকে চৰকাৰত বহি থকা লোকসকলে সামাজিক সুস্থিৰতাটো চাব লাগিব সমাজখন কোনফালে গৈ আছে সমাজৰ নিৰাপত্তাটো চাব লাগিব শিক্ষা দীক্ষা বাকি পৰিবেশবিলাক কি হৈ আছে এই পৰিবেশবিলাক চাব লাগিব গতিকে সেই কাৰণে মই কৈছো যে সৰকাৰ গঠন কোনবা বনাইছে শাসন কোনবা কৰিছে ইয়াত ক'ব লগা নাই কিন্তু মেন্ডেট পাইছে আপুনি শাসন কৰিব কিন্তু আপুনি শাসন কৰাৰ নামত যদি তেনেকুৱা কোন ল'ৰা ছোৱালীক জুৱা খেলিবলৈ মদ ভাং খাবলৈ এই পৰিবেশটো পুনৰ আনে এটা সময়তো অস্ত্ৰ লৈ পেলাই আমাৰ বহুত যুৱ মৰি গ'ল এই পৰিবেশৰ পৰা লাহেকে আমি উলাই আহিছিলহে আজি আকৌ মানে গুটি বদলেনখনত মানে পূজাৰ নামত কিবাৰ নামত যিবিলাক জুৱা টুৱাবিলাক আৰম্ভ হৈছে এইবিলাক মানে অনাগত দিনত ভাল নহব আৰু UPPL ইয়াৰ কাৰণে কাম কৰি যাম নিৰ্বাচনতো আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম এলায়েন্সৰ মেটাৰটো আমি লাহেকে কম কেদিনমান পিছত আমি বিবেচনা কৰি আছে কাৰ লগত থাকিম কাৰ লগত নাথাকিম কোনটো সিদ্ধান্তৰে আমি আগবাঢ়ি যাম ইটো UPPL দলৰ পৰা স্পষ্ট কৰা হ'ব কিন্তু UPPL দলে নিজৰ নীতি আদৰ্শ লৈ পেলাই আগবাঢ়ি যাবলৈ আমি সম্পূৰ্ণভাৱে সাজু আছো সক যেটো নেকি শিডিউলিংৰ ইস্যু এটো বহুত বছৰ হ'ল অসমত এই ইস্যুটো চলি আছে আৰু খেউটিয়াভাৱে বৰ্তমানৰ চৰকাৰখনে এটা মিনিষ্ট্ৰিয়েল কমিটি ফৰ্ম কৰি এই এছেম্বলিতে তেখেতসকলৰ ৰিপৰ্টটো দাখিল কৰা কথা আৰু এই মেটাৰটো যেহেতু বহুত সেনজিটিভ মেটাৰ আৰু ইমোশনাল মেটাৰ হয় তো আমি সকলোৱে চাই আছো যে অসমত বসবাস কৰা ভাৰতীয় নাগৰিকসকল সংবিধানিক অধিকাৰ সবে পাব লাগে আৰু সংবিধানিক অধিকাৰ বুলি কোৱাৰ লগে লগে নিজৰ কালচাৰ নিজৰ আইডেন্টিটি সোশিও ইকোনমিক যেটো ইস্যুস আছে এটো গোটেই বিষয়বিলাক লৈ পেলাই এই অধিকাৰবিলাক যেটো স্বাধীনতাৰ 78 বছৰ হ'ল কোনটো কাৰ প্ৰাপ্য অধিকাৰ হিবিলাক সবে পাব লাগে হেতু আমি বিচাৰো মই ব্যক্তিগতভাৱে বিচাৰো এতিয়া যেটো শিডিউলিংৰ ইস্যু হয় এই ইস্যুটো বহুতবাৰ ৰিপৰ্ট পঠাও হ'ল আকৌ ৰিটাৰ্ণ কৰা হ'ল কেতিয়াবা RGI ত যাই পেলাই প্ৰবলেম হৈছে কেতিয়াবা NCST কমিশনৰ ৰিপৰ্টত কিবা প্ৰবলেম হৈছে কিন্তু এই ইস্যুটো প্ৰায় ডিকেডছ আফটাৰ ডিকেডছ ইটো চলি আছে ইয়াৰ সলিউশনটো কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে যি সকলে এজিটেশন কৰি আছে সংগ্ৰাম কৰি আছে তেখেতসকলৰ লগত বহি প্লাই সলভ কৰিব লাগিব আৰু 6 জনগোষ্ঠীৰ ভিতৰত কোনোবা অলৰেডি বিভিন্ন ৰাজ্যত ST হয় কোনোবা নহয় আদিবাসী সকলৰ কিছুমান আছে ট্ৰাইবস যি সকলে
অন্য ৰাজ্যত ST হয় কিন্তু আমাৰ ইয়াত ST নহয় আৰু কিছুমান এতিয়ালৈকে ট্ৰাইবছৰ লিষ্টত নাই আৰু কেন্দ্ৰীয়ভাৱে যেহেতু শেডুলিং লিষ্টটো কৰা হয় এই লিষ্টত থকাবিলাকে এই ৰাইটটো এনজয় কৰে তো এই কাৰণে কমপ্লিটলি সেইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ মেটাৰ বাট ষ্টেট গভৰ্ণমেণ্ট এণ্ড ষ্টেক হোল্ডাৰবিলাকে তেখেতসকলৰ বিচৰা নিবিচৰা এই ৰিকমেণ্ডেশ্যনবিলাক টাইম টু টাইম কৰি আহিছে আৰু এইবাৰো কৰিব এই ৰিপৰ্টটো কি আছে সেইটো আমি সকলো ৰখি আছোঁ ৰিপৰ্টৰ বেছ কৰি যদি সমস্যাটো সমাধান হৈ যায় ভালেই হ'ব আৰু সমস্যা সমাধান নহ'লেও মই অনুৰোধ কৰিম আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ তৰফৰ পৰা দুইটা পক্ষকে মাতি কথা পাতি ইয়াৰ সমাধান সূত্ৰ লাহে লাহে ওলাব লাগে কাৰণ এই জাতি জনগোষ্ঠীয়ে বহুত বছৰ এজিটেশ্যন কৰি থকা মানে তেখেতসকলৰ যিটো জনগোষ্ঠীয় কাম শিক্ষাৰ দিশতে হওক অৰ্থনীতিৰ দিশে হওক সামাজিক দিশতে এই কামবিলাক ৰৈ যায় তো এই কাৰণে যিমান পাৰে সমাধান কৰাৰ ব্যৱস্থাটো কৰিব লাগে আৰু এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ কোনটো পন্থাৰে শেডুলিং কৰিব পাৰে ইয়াৰ ওপৰত আগৰ পৰাই কথা কৈ থকা হৈছে ট্ৰাইবেল লিডাৰ্ছবিলাকক কেতিয়াবা কৈছে কোনোবা ইণ্ডিভিজুৱেলক কৈছে পলিটিকেল পাৰ্টিবিলাকো কৈ আহিছে এই কথাটো গতিকে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ ক্ষতি নোহোৱাকৈ কি পন্থাৰে কোনটো ব্যৱস্থাৰে সংবিধানৰ কোনটো প্ৰভিজনেৰে তেখেতসকলে এই কামটো কৰিব পাৰে ইয়াৰ ওপৰত চৰ্চা কৰিব লাগে মিনিষ্ট্ৰিয়েল ৰিপৰ্টটো আমি বাদ চাম মিনিষ্ট্ৰিয়েল ৰিপৰ্টৰ ওপৰত আৰু বিতংকৈ কথা পাতিম যে যিসকলে বিচাৰি আছে তেখেতসকলে যিখিনি লজিক বা আৰ্গুমেণ্টবিলাক দিছে বা কনষ্টিটিউচনেল প্ৰভিজনটো চাই পেলাই যিখিনি তেখেতসকলে কৈছে আৰু যিসকলে হ'ব নালাগে বুলি কৈছে তেখেতসকলে সংবিধানৰ কোনটো মানে ব্যৱস্থাৰ ওপৰত বেছ কৰি কৈছে এই গোটেই কথাটো যিহেতু কনষ্টিটিউচনেল মেটাৰ ইয়াৰ ওপৰত বেছ কৰি আমি কাম কৰিব লাগিব আৰু ইয়াক লৈ পেলাই আমাৰ মাজত কোনো ভুল বুজাবুজি হ'ব নালাগে কাৰণ এইটো কমপ্লিটলি আপুনি বা মই কৰিব পৰা কাম নহয় আপুনি বা মই সেইটো সমাধান কৰিব পৰা কাম নহয় এইটো সাংবিধানিক প্ৰক্ৰিয়াৰ মাজেৰেহে এইটো সমাধান হ'ব তো সেইকাৰণে হয় আপোনালোক বা বেলেগ মানুহবিলাকো বুজিবলৈ চেষ্টা কৰিছে আমি কি কওঁ নকওঁ আগৰ সময়তো কৈ আহিছোঁ এতিয়া এটা ৰাজনৈতিক দল হিচাপে আমি বড়োলেণ্ডত 26টা জনগোষ্ঠীক একেলগে লৈ পেলাই কাম কৰি আছিলোঁ আৰু অনাগত দিনতো কাম কৰি যাম এই 26টা জনগোষ্ঠী সকলোৰে নিজৰ ভাষা সংস্কৃতি নিজৰ ভূমিৰ অধিকাৰ সকলো অধিকাৰ লৈ জীয়াই থকাৰ কাৰণে ভাল এটা পৰিৱেশ গঢ়াৰ কাৰণে আমি কাম কৰিছিলোঁ আৰু কাম কৰি যাম কথাটোকে মই কৈছোঁ যে এছেম্বলিত মিনিষ্ট্ৰিয়েল কমিটিয়ে কি ৰিপৰ্ট দাখিল কৰিব এই ৰিপৰ্টৰ ওপৰত বেছ কৰি আমি আৰু বিতংকৈ ক'ব পাৰিম দুটা কথা চলি আছে এটা হ'ল দাবী কৰিছে আৰু এটা হ'ল শংকা কৰিছে যে এইটো দিলে এইটো অসুবিধা হ'ব এইটো ক্ষতি হ'ব এইটো লাভ হ'ব চ' এই দুটাৰ মাজত যিটো সমাধান এইটো সাংবিধানিকভাৱে হ'ব লাগিব আপুনি কোৱা মই কোৱা মতে নহ'ব আমিতো বিচাৰিছোঁ যে আপুনি এটা বিচাৰিছে মই এটা বিচাৰিছোঁ কিন্তু সমাধানটো কৰিব লাগিব সাংবিধানৰ প্ৰক্ৰিয়াৰ মাজেৰে তো সেইকাৰণে মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টৰ ওপৰত ডিপেণ্ড কৰিব আৰু কথাটো আগৰ পৰাই চলি আছে যে এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কেনেকৈ কোনটো প্ৰক্ৰিয়াৰে কৰিব পাৰে ইয়াৰ ব্যৱস্থাটো ওলাব লাগে বুলি কোৱা হৈছে কিন্তু এই কথাখিনি আজি আমি কমপ্লিটলি ডিপেণ্ড কৰিছোঁ যে মিনিষ্ট্ৰিয়েল কমিটিৰ পৰা কি আহে এইটোৰ ওপৰত বেছ কৰি আৰু এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি নোহোৱাকৈ কোনটো প্ৰক্ৰিয়াৰে তেখেতসকলক ন্যায় দিব পাৰে জাষ্টিছ দিব পাৰে এই কথাবিলাক মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টৰ পিছত খুব বিতং হ'ব আমিও সেইটো বিচাৰিছোঁ